নমস্কাৰ বন্ধুসকল, ত্ৰিদীপ্ত লক্ষ্য চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত বিশেষ এটা বস্তু ৰিপেয়াৰিং কৰি দিব বিচাৰিছোঁ, বনাই দিব বিচাৰিছোঁ। বেয়া হোৱা এটা বস্তু ড্ৰাইভাৰ ইউনিট কেনেকৈনো বনায়, বা আপোনালোকে মেকানিকেলৰ ওচৰলৈ, মিস্ত্ৰীৰ ওচৰলৈ নিনিয়াকৈও ঘৰতো আপোনালোকে লগাই ল'ব পাৰে, বনাই ল'ব পাৰিব। কেনেকৈনো বনাব সেই বিষয়ে মই আপোনালোকক দেখাব বিচাৰিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো এটা ইউনিট হয়, ড্ৰাইভাৰ ইউনিট, সকলোৱে জানেই চাগে। এইটো এটা ইউনিট, আমি এইটো ইউনিট এতিয়া ৰিপেয়াৰিং কৰিব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই এই 4টা স্ক্ৰু আগতেই স্ক্ৰু ড্ৰাইভাৰ হৈ মই খুলি থৈছোঁ। এতিয়া আমি এই ইউনিটটো আমি খুলি দিম। এখন ড্ৰাইভাৰ ইউনিট এনেকৈ লাগি থাকে। এতিয়া খোল খাই পৰিছে, বেয়া হৈ গ'ল অলপ। এখন ইউনিট বেয়া হৈ গৈছে, ড্ৰাইভাৰ ইউনিট। চাওক কেনেকৈ লগাব লাগিব। পেপাৰটো মিলা নাই ভালদৰে। ইয়াৰ পিছতে আমি এইটো খুলি পেলালোঁ। বেলেগ এটা আমি ইয়াত ফিটিং কৰিছোঁ। এতিয়া আমি চল্ডিং কৰি দিম। চব চল্ডিং হৈ গৈছে। লগোৱাৰ আগতে এটা কাম কৰি ল'ব আপোনালোকে। এইটো এই ছাইডটো ধুনীয়াকৈ এখন কাগজে মই যি ধৰণে দেখাইছোঁ আপোনালোকে চব এনেকৈ মোহাৰি ল'ব, যাতে ক'লা যাতে দাগ লাগি নাথাকে, ভাল হ'ব তেতিয়া। তাৰপিছত এনেকৈ ই ফাক দেখিছে আপুনি, এইটো এটা ফাক, এইটো এটা ছাইডৰ মেগনেটৰ ফাক দেখিছে। ধুনীয়াকৈ এনেকৈ বহাই দিব। যিকোনো ইউনিটে আপোনালোকে ঘৰতে নিজে ফিটিং কৰিব পাৰিব। ডাইফৰ্ম পাই যাব দোকানতে আপোনালোকে। এতিয়া আমি এই স্ক্ৰুকেইটা লগাই দিব লাগিব। স্ক্ৰুকেইটা আমি লগাই দিব লাগিব। স্ক্ৰুকেইটা আমি লগাই দিছোঁ। চব স্ক্ৰু লাগি গৈছে। স্ক্ৰু লাগি গৈছে সম্পূৰ্ণভাৱে। মই টাইট কৰি দিছোঁ স্ক্ৰুকেইটা। লাগি গৈছে এইটো আমি ইয়াত লগাই দিম।
সম্পূৰ্ণভাৱে এনেকৈ কৰি লগাই দিম। ইয়াৰ পিছৰ স্ক্ৰুপ এটা আছে, চাওক আপোনালোকে এইটো এনেকৈ কৰি ইয়াকো আমি অ'কে কৰি দিম। হৈ গ'ল সম্পূৰ্ণভাৱে অ'কে। আপোনালোকক মই চেক কৰি দেখাইছোঁ। মাল্টিমিটাৰটো বৰ্তমান মোৰ ওচৰত নাই বাৰু, এতিয়া বেয়া হৈ গ'ল। বেটেৰী মই আপোনাক চেক কৰি দেখাইছোঁ, চাওক। চাউণ্ড শুনিছে আপোনালোকে? সম্পূৰ্ণভাৱে অ'কে হৈ উঠিছে। এনেকেই বন্ধুসকল ঘৰতে মেকানিকেলৰ ওচৰলৈ নিনিয়াকৈও কিছুমান বস্তু ঘৰতেও নিজে মেৰামতি কৰিব পাৰি। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ পুনৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও আপোনালোকৰ সহায় হৈছে বুলি ভাবিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এনেকুৱা কিছুমান ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।